সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ স্থায়ী সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী। পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মচাৰীসকলে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অধীনৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদান, অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জাৰীকাৰক সকলোকো অতিৰিক্ত 3% দৰমহা প্ৰদান কৰা আৰু NPS বাতিল কৰি OPS পুনৰ প্ৰচলন কৰা আদি দাবী লৈ এনেধৰণৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মচাৰীসকলে। অনতিপলমে চৰকাৰে এই কৰ্মচাৰীসকলৰ দাবী মানি নল'লে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বুলি দক্ষিণ হালমৰা মানকাছৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। কৰ্মচাৰী সন্থাৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ জিলা আয়ুক্ত কাৰ্যালয়, চাৰ্কেল অফিচ আৰু তহচিল অফিচ গোটেইখিনিতে আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আছে। আৰু এই ধৰ্ণা কাৰ্যসূচী আমাৰ বিশেষকৈ 14 দফীয়া দাবী চনদৰ ভিতৰত বিশেষকৈ আজি 4টা দাবীৰ ওপৰত এই ধৰ্ণা কাৰ্যসূচী পালন কৰিম। আৰু আজিয়ে নহয়, অহাকালিও আছে 10টাৰ পৰা 12টালৈকে। যে আমাৰ প্ৰথম কথাটো হৈছে যে আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে আমি বন্ধৰ দিনতো কাম কৰোঁ। আমাৰ কোনো টাইম নাই, ৰাতি 10টালৈকে আমি কাম কৰোঁ, ৰাতি 12টালৈকে লাগিলে কাম কৰোঁ। সেইকাৰণে আমি বিচাৰিছোঁ যে আমাৰ দৰমহাটো সুকীয়া গাঁথনি হ'ব লাগে, বেলেগতকৈ অলপ স্পেচিয়েল সুকীয়া হ'ব লাগে। আৰু 5 বছৰৰ অধিক কাল ধৰি আমাৰ জুনিয়ৰ ষ্টেণ্ডৰ পষ্টবিলাক গ্ৰেজুৱেট কৰা হ'ল, নটিফিকেশ্যন ওলাল, কিন্তু আমাৰ গ্ৰেড পে'টো গ্ৰেজুৱেট দিয়া নহ'ল। সেইকাৰণে আমি দাবী জনাইছোঁ যে আমাৰ গ্ৰেড পে' গ্ৰেজুৱেট কৰিব লাগে। আৰু দ্বিতীয়তে কথা হৈছে যে আমাৰ যিহেতু ইয়াত টকা পইচাৰ লেনদেন হয় জিলা আয়ুক্ত কাৰ্যালয়ত, চাৰ্কেল অফিচত, গতিকে এইখিনি কেছ আমাৰ মেইনটেইন কৰা অসুবিধা হয়। সেইকাৰণে কৈছোঁ যে গাণনিক আৰু অধীক্ষকৰ পদ সৃষ্টি কৰিব লাগে। আৰু জিলা আয়ুক্ত কাৰ্যালয়বিলাকত হৈছে কি মুখ্য সহায়কৰ পদ বৃদ্ধি কৰিব লাগে। আৰু তাৰ লগে লগে বিশেষ এটা স্পৰ্শকাতৰ বিষয়, আজি সমগ্ৰ ভাৰতবৰ্ষতে চবৰে খলকনি লগা বিষয় হৈছে, চবৰে মন চুই যোৱা বিষয় যে NPS-এ ভাৰতবৰ্ষৰ লগতে অসমৰ কৰ্মচাৰীসকলক কোনো ধৰণে ভৱিষ্যত সুৰক্ষিত কৰিব পৰা নাই। কাৰণ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৈয়ে থাকে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। যদি সবকা সাথ সবকা বিকাশ হ'বলৈ যায় তেতিয়াহ'লে কৰ্মচাৰীসকলকো আগবঢ়াই লৈ যাব লাগিব। এতিয়া পাৰ্লিয়ামেণ্টৰ মেম্বাৰখিনি, MP-খিনি, বিধানসভাৰ সদস্যখিনি যদি ইহঁতৰ OPS-ৰ আণ্ডাৰত থাকে, দৰমহা বৃদ্ধি হয়, কৰ্মচাৰীসকলৰ সেই OPS-ৰ আণ্ডাৰত আনিব লাগে। সেইকাৰণে চৰকাৰে আহ্বান জনাইছে, যদি NPS-টো ইমান বেনিফিট বুলি ভাবে যে বিধানসভাৰ সদস্য আৰু লোকসভাৰ সদস্যসকলকো এই আওতাত আনিব লাগে, NPS-ৰ আওতাত। আৰু যদি সুৰক্ষিত নহয়, যদি বিবেচনা কৰে যে সুৰক্ষিত নহয়, গতিকে NPS গুচাই আমাৰ OPS-ৰ প্ৰচলন কৰিব লাগে। তাৰ লগে লগে হৈছে কি জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক 3% এটা বোনাছ দি আছে। তাৰ উপৰি বোনাছ দি আছে, কিন্তু আমাৰ যিসকল জাৰীকাৰক আছে, প্ৰচেছ চাৰ্ভাৰ, এইসকলে এই 3% বোনাছ নাপায়। সেইকাৰণে চৰকাৰক দাবী জনাইছোঁ যে জাৰীকাৰকসকলক, যিহেতু আমাৰ সমানে কাম কৰে, জাৰীকাৰকসকলকো 3% বোনাছ দিব লাগে। হয়, চাওক, এতিয়া আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব লাগিব, আমাৰ বেলেগ উপায় নাই। আমি আন্দোলন কৰাৰ বাহিৰে আমাৰ উপায় নাই। যদি চৰকাৰে এটি নুশুনে, আমাৰ আন্দোলন কৰাৰ বাহিৰে উপায় নাই, আমি আন্দোলন কৰি থাকিম। আৰু যদি দেখা যায় অসমৰ ইতিহাসত আন্দোলন নোহোৱাকৈ কোনো হোৱা নাই আজিলৈকে। সেইকাৰণে আমি গণতান্ত্ৰিকভাৱে, সংবিধানত প্ৰদত্ত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম। আৰু অনাগত দিনবোৰতো ইয়াতকৈ কঠোৰতম আমি আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।